हेलो बंधुসকল আপোনালোক কেনে আছে আশা কৰো ভালে আছে বন্ধুসকল আপোনালোকৰ মাজলৈ এটা অতিকৈ জৰুৰী তথা ভাল খবৰ লৈ আহিছো এতিয়াৰে পৰা আমি সকলে আমাৰ পুৰণি ভোটাৰ আইডি কাৰ্ডখনৰ সলনি এখন নতুন ভোটাৰ আইডি কাৰ্ড লাভ কৰিব পাৰি বন্ধুসকল আগতে এই সুবিধাটো চৰকাৰে আমাক দিয়া নাছিলে কিন্তু এতিয়াৰে পৰা এই সুবিধাটো আমাক চৰকাৰে দিছে বন্ধুসকল বহুতৰে ভোটাৰ আইডি কাৰ্ড হেৰাইছে কোনোবাই ভোটাৰ আইডি কাৰ্ড বেয়া হৈছে কোনোবাই নাম সলনি কৰিছে কিন্তু নতুন ভোটাৰ আইডি এখন লাভ কৰিব পৰা নাই কিন্তু এতিয়াৰে পৰা যিসকলৰ ভোটাৰ আই কাৰ্ড হেৰাইছে নাইবা ভোটাৰ আই কাৰ্ড বেয়া হৈছে নাইবা নাম সলনি কৰিছে আৰু যদি কোনোবাই ভাবে যে মোৰ ভোটাৰ আইডি কাৰ্ডখনত ফটোখন বেয়া হৈছে মই এখন নতুন ভোটাৰ আইডি কাৰ্ড লাভ কৰিম তো বন্ধুসকল সেইসকল ব্যক্তিয়ে নতুন ভোটাৰ আইডি কাৰ্ড এখন কেনেকৈ লাভ কৰিব ফুল ডিটেইলছত মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম সো বন্ধুসকল ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকক আৰু যদি ভিডিঅ'টি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে অল বটনত ক্লিক কৰিব আৰু যদি ভিডিঅ'টি ফেসবুক পেজত চাইছে তেনেহ'লে পেজটো ফলো কৰিব লগতে ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নাপাহৰিব সো বলক বন্ধুসকল ভিডিঅ'টি আৰম্ভ কৰোঁ ভোটাৰ আইডি কাৰ্ডখনৰ কাৰণে এপ্লাই কৰিবলৈ প্ৰথমে আপুনি আপোনাৰ ল্যাপটপ নাইবা ডেস্কটপ নাইবা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব তাতে সার্চ বাৰত সার্চ কৰিব এনবিএসপি লিখি সার্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাব ইয়াতে চাব প্ৰথমে দিয়া আছে নেশনাল ভোটাৰ সাৰ্ভিস পৰ্টেল এই লিংকটোতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাব এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাব ইয়াতে দিয়া আছে লগইন অৰ ৰেজিষ্টাৰ ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি যদি আপোনাৰ আইডি পাসওয়ার্ড বনোৱা আছে আগৰে পৰা তেনেহলে আইডি পাসওয়ার্ড বহুৱাই লগইন কৰিব আৰু যিসকলৰ আইডি পাসওয়ার্ড নাই সেইসকলে don't have account registered as a new user ইয়াত ক্লিক কৰি আইডি পাসওয়ার্ড বনাই ল'ব যেহেতু মোৰ আইডি বনোৱা আছে সো মই ইয়াতে ইউজাৰ নেম ইয়াতে পাসওয়ার্ড আৰু ইয়াতে ক্যাপচা কোড 4XVYV ক্যাপচা কোড বহুৱাই লগইন অপশনত ক্লিক কৰি লগইন কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইন্টাৰফেস দেখিবলৈ পাব ইয়াতে চাব ফৰ্ম বুলি এটা অপশন আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি পাব আৰু ইয়াতে চাব দিয়া আছে ফৰ্ম 8 বুলি এটা অপশন দিয়া আছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস খোল খাব আৰু ইয়াতে আপোনালোকে কি কৰিব যদি আপুনি যিজন ব্যক্তিৰ নামত আইডিখন বনাইছে সেইজন ব্যক্তিৰ নামতে যদি ভোটাৰ আইডি কাৰ্ডখন এপ্লাই কৰিব খোজে তেনেহলে সেলফত ক্লিক কৰিব আৰু যদি আপুনি বেলেগৰ নামত ভোটাৰ আইডি কাৰ্ডখন এপ্লাই কৰিব খোজে তেনেহলে ফ্যামিলিত ক্লিক কৰিব যেহেতু মই যিজন ব্যক্তিৰ নামত আইডিখন বনাইছো সেইজন ব্যক্তিৰ নামতে ভোটাৰ আইডি কাৰ্ডখন এপ্লাই কৰিম সো মই সেলফত টিক মাৰ্ক দি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহি পাব আৰু ইয়াতে আপোনালোকে চাব আই সাবমিট এপ্লিকেশন ফৰ শিফটিং অফ ৰেসিডেন্স কাৰেকশন অফ ইণ্টায়াৰ্স ইন এক্সিটিং ইলেক্টৰ ৰোল ইস্যু অফ ৰিপ্লেসমেন্ট ইফিক উইদাউট কাৰেকশন মই ইয়াতে ক্লিক কৰিম ইস্যু অফ ৰিপ্লেসমেন্ট ইফিক উইদাউট কাৰেকশন মই ইয়াতে ক্লিক কৰিম কিয়নো যেহেতু মই নতুন ভোটাৰ আইডি কাৰ্ড এখনৰ কাৰণে এপ্লাই কৰি আছো সো মই ইয়াতে ক্লিক কৰিম আৰু নিচে স্ক্ৰল ডাউন কৰিলে চাব ইয়াতে দিয়া আছে ইস্যু নিউ ইফিক আই রিকোয়েস্ট দ্যাট এ রিপ্লেসমেন্ট ইফিক মে বি ইস্যুড টু মি এজ মাই অরিজিনাল ইফিক ইজ লস্ট যদি লস্টত ক্লিক কৰে তেনেহলে আপোনাৰ কি কৰিব লাগিব পুলিশ এফআইআর আপলোড কৰিব লাগিব আৰু যদি ডিস্ট্ৰয়ড ডিউ টু ৰিজন বিয়ন্ড কন্ট্ৰোল লাইক ফ্লাডস ফায়ার আদার ন্যাশনাল ডিজাস্টার ইটিসি যদি ইয়াতে ক্লিক কৰে আপোনাৰ কোনো ধৰণৰ ডকুমেন্টস আপলোড কৰিব নালাগে সো মই ইয়াতে ক্লিক কৰি কি কৰিম ইয়াতে প্লেস বহুৱাই প্লেসটো বহুৱাই আৰু ইয়াতে কি কৰিম ক্যাপচা কোডটো বহুৱাই প্ৰিভিউত ক্লিক কৰিম প্ৰিভিউ অপশনত ক্লিক কৰাৰ লগে লগে আপোনালোকে সাবমিট বুলি এটা অপশন পাব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰসেসটো কমপ্লিট হ'ব আৰু এই এপ্লিকেশনটো ডিজিটালি আপোনাৰ বিঅলৰ ওচৰত যাই পাবগৈ আৰু বিঅলৈ ভেৰিফাই কৰাৰ পিছৰে পৰা অহা 30 দিনৰ ভিতৰত আপুনি আপোনাৰ নতুন ভোটাৰ আইডি কাৰ্ডখন লাভ কৰিব সো আজিৰ ভিডিঅ'টি ইমানেই যদি ভিডিঅ'টি ভাল লাগি থাকে তেনেহলে লাইক শেয়াৰ এণ্ড কমেন্ট কৰিব আৰু যদি
আমাৰ চেনেলটোত আপুনি নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে অল বটনত ক্লিক কৰিব নাপাহৰিব। থেংক ইউ।